Namaskar. Assam Judicial Service Grade 3 Preliminary Preparation or etu aji 5th video. Ami start korisilo IPC re aru chronologically moi goi asilo gotike ji hokol mur ei channel tule notun koi ahise he hokole first video porai sai gole besi subida hobo aru aji last video tut ami mane fourth video tut ami discuss korisilo section 299 aru 300 jikhini preliminary point of view pora jikhini bostu important kisuman tenoka moi points disilo আৰু আজিৰ ভিডিওটোত আমি 300 ৰ পিছৰ খিনি 300 বুলি নকওঁ গুতে মাৰ্ডাৰৰ গুতে টপিকটোৰ পিছৰ টপিকখিনি আমি আজি ডিসকাস কৰিম তাৰ ভিতৰতে আছে হাৰ্ট গ্ৰিভিয়াছ হাৰ্ট wrongful restraint wrongful confinement assault kidnapping abduction এখিনি আছে গতিকে আহক আজিৰ ভিডিওটো আমি স্টার্ট কৰোঁ প্ৰত্যেকটো ভিডিও স্টার্ট কৰাৰ আগতে মই কওঁ যে মই কিন্তু মেইনস পইণ্ট অফ ভিউৰ পৰা এখিনি ভিডিও আপলোড কৰা নাই অনলি ফৰ প্ৰিলিমিনাৰী এক্সাম মই আপলোড কৰিছো গতিকে মই সেকশনখিনি বহুত ডেফটত মই না যাওঁ বা বহুতখিনি ডিসকাস নকৰো যিখিনি পইণ্টস আপোনালোকক লাগিব বা মই ভাবো যে ইম্পৰ্টেন্ট ফ্ৰম দ্য প্ৰিলিমিনাৰী পইণ্ট অফ ভিউ সেইখিনিহে মই ইয়াত কওঁ আৰু লগতে এইটো কৈ দিওঁ যে যদি আপোনালোকে মোৰ ভিডিও চাই পেলাই নোট বনাই আছে বা নোট কৰিছে তেতিয়া হলে এটা টপিক লব হেডলাইন হিচাপে তাৰ পিছত সাব হেডলাইন কে ষ্টাৰ মাৰ্ক দি পেলাই আপোনালোকে লাইনস খিনি লিখি লব তেতিয়া আপোনালোকৰ পঢ়িবলৈ সুবিধা হ'ব আৰু ৰিভিজন টাইমত আপোনালোকে বহুত বেছি ইলাবৰেটলি আপোনালোকে পেজ বাই পেজ পঢ়িব লগা নহয় আৰু লগতে এইটো ইনফৰমেশন দি দিওঁ যে আইপিসি খুব সোনকালে শেষ হ'বলৈ গৈ আছে ইয়াৰ পিছত আমি আৰম্ভ কৰিম সিপিসি সো আহক আজি টপিক খিনি লৈ আগবাঢ়ো আজিৰ প্ৰথম টপিকটোৱে হৈছে হাৰ্ট আৰু গ্ৰিভিয়াছ হাৰ্ট গতিকে হাৰ্ট আৰু গ্ৰিভিয়াছ হাৰ্ট চাবলৈ গ'লে দুটাৰে সেকশন দুটা ইম্পৰ্টেন্ট আপোনালোকে মনত ৰাখিব এটা হৈছে 319 এটা হৈছে 320 হাৰ্ট আৰু গ্ৰিভিয়াছ হাৰ্ট এতিয়া দুইটা সেকশনৰ ডেফিনেশন দুটা ইম্পৰ্টেন্ট হেতু আপোনালোকে চাব তথাপিতো মই কৈ দিওঁ হাৰ্ট হৈছে whoever causes bodily pain infirmity disease to any person আৰু গ্ৰিভিয়াছ হাৰ্ট কি বস্তু সো গ্ৰিভিয়াছ হাৰ্ট এটা হাৰ্ট যেতিয়া কিছুমান পইণ্টস ইনক্লুড হয় তেতিয়া গ্ৰিভিয়াছ হাৰ্ট হয় তো সেই পইণ্টস জানো কি প্ৰথমটো হৈছে যে ইমাস্কুলেশন সেকেন্ড পার্মানেন্ট প্রাইভেশন অফ সাইট অফ দ্য আই থার্ড হিয়ারিং অফ ইদার ইয়ার ফোর্থ privation of any member or joint fifth destruction of permanent impairing of power or of any member or joint sixth permanent disfiguration of the head or face seventh fracture of dislocation of a bone or tooth eighth any hurt which endangers life or which causes the sufferer to be space of 20 days in severe bodily pain or unable to follow his ordinary pursuits etu section 320 dia ase so ekhini jetia conditions thake tetia eta heart grievous heart loi jay etia apunalokok je moi ei kotha khini kolu ইয়াৰ পৰা আপোনালোকক কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে প্ৰিলিমছত তো সুধিব পাৰে যে কোন কিটা আপোনাৰ গ্ৰেভিয়াছ হাৰ্ট হয় তেনেকে দি পেলাই কিছুমান অপচন দিব এই যে মই 8টা পইণ্টস কলো এই 8টা পইণ্টসৰ যিকিটাই মেনশন কৰা থাকে সেইকিটাই গ্ৰেভিয়াছ হাৰ্ট হয় গতিকে কোৱেশ্চনটো এনেকৈ সুধিব পাৰে which of the following are grievous heart দিয়া আছে অপচনত সাপোজ নাম্বার 1 ত দিয়া আছে ইমাস্কুলেশন নাম্বার 2 দিয়া আছে permanent disfiguration of face number 3 দিয়া আছে privation of any member or joint এনেকৈ দিয়া আছে আৰু আপোনালোকক খুদিছে যে কোন কিটা গটিকে ইয়াৰ এটা দুটা নহয় এই গুটে কিটাই পৰিব আৰু যদি আপোনালোকক দিয়া আছে অপচনত ইয়াৰ দুটা এই 8টা পইণ্টৰ দুটা যদি দিয়া আছে আৰু এটা যদি আপোনালোকৰ এনেকুৱা লিখা আছে যেটো এই 8টা পইণ্টত নপৰে তেতিয়া হলে হে প্ৰথম দুটা 1 বা 2 is correct তেনেকুৱাকে দিব পাৰে কোৱেশ্চনটো গটিকে আপোনালোকে এই যেটো গ্ৰেভিয়াছ হাৰ্ট হয় তাৰে 8টা পইণ্ট পুৰা মেমৰাইজ কৰিব লাগিব আকৌ এই যে 8টা পইণ্টস মই কলো তাৰ পৰা এনেকেও কোৱেশ্চন আহিব পাৰে যে সাপোজ এজন মানুহে আনজনক কিবা এটা কাজিয়াৰ কথা লাগোতে এজনক মাৰিলে আৰু তেতিয়াই এজনৰ দুটা দাঁত ভাগি গল মাৰুতে গতিকে তেনেকুৱা যদি খুধে হেতু এতিয়া হাৰ্ট হ'ব নে গ্ৰেভিয়াছ হাৰ্ট হ'ব সো এনেকুৱা কোৱেশ্চন খুদিব পাৰে তেনেকুৱাত এটো গ্ৰেভিয়াছ হাৰ্ট হ'ব লগতে এনেকেও খুদিব পাৰে যে দুগৰাকী মাইকী মানুহৰ মাজত কাজিয়া হৈ আছে এগৰাকীয়ে আনগৰাকীক মানে চুলি টানুতে চুলি কৰে হে তেনেকুৱাতে কি হয় তেও চুলি অলপ সিগি আহে অলপ মানে এমুঠা সিগি আহে তো তেনেকুৱা ক্ষেত্ৰটো এটো গ্ৰেভিয়াছ হাৰ্ট হয়
আকৌ এনেকৈও সুধিব পাৰে কোৱেশ্চন এনেকৈ হ'ব পাৰে যে দুজন মানুহৰ মাজত বা দুগৰাকী মানুহৰ মাজত এটা ফাইট হয় সেই ফাইটত এইগৰাকীক কি কৰে তেওঁৰ হাতত ব্লেড এখন থাকে এইগৰাকী ব্লেড এখন থাকে তো এইগৰাকীক তেওঁ সেই ব্লেডখনেৰে অকিয়াই দিয়ে অকিওৱাৰ পিছত সেই দাগটো গালত বা ক'বাত আৰু দাগটো থাকি যায় সেই বস্তুটো আনকি গ্ৰেভিয়াছ হাৰ্ট হয় সো এনেকুৱা মানে ডিটাৰমিনিকেল কুৱেশ্যন আহিব পাৰে সো আহিলেও এই তিনিটা পইণ্ট আপোনালোকে এবাৰ নোট কৰি ৰাখক এতিয়া আমাৰ দুটা টপিক আহে wrongful confinement আৰু wrongful restraint wrongful restraint আৰু wrongful confinement তো এই দুটা টপিকৰ সবতকে সুধা কুৱেশ্যনটো হৈছে যে ইহঁতৰ সেকশন কিটা সুধে সো সেকশন কিটা সুধিলে এইটো 339 এইটো 340 তো এই দুটা সেকশন আপোনালোকে ডেফিনেশন কিটা সক ডেফিনেশনৰ পৰা কুৱেশ্যন আহিব আৰু এটা কথা মনত ৰাখিব যে wrongful restraint টো হিমান এটা গভীৰ অফেন্স নহয় মানে হেতু ইমান সিৰিয়াস অফেন্স নহয় যিমান wrongful confinement হয় গতিকে যদি আপোনালোকক এই তুলনা কৰি পেলাই কুৱেশ্যন সুধে তেতিয়া হলে wrongful confinement টো more serious than wrongful restraint সো হেতু এটা নোট কৰক লগতে কিন্তু ডেফিনেশন কিটা চাব আৰু যদি কিবা নুবুজা থাকে মোক কমেন্ট বক্সত কমেন্ট কৰিব মই সোনকালে ৰিপ্লাই কৰি দিম বা নেক্সট ভিডিওটোত আপোনালোকক মই যি কমেন্ট কৰিছে যেটো সুধিছে তাৰ উত্তৰটো মই দিম এতিয়া আমাৰ নেক্সট দুটা সেকশন ইম্পৰ্টেন্ট হেতু হৈছে 350 আৰু 351 ক্ৰিমিনেল ফোৰ্স আৰু এজল্ট এই দুটা সেকশন সুধিব পাৰে খুব বেছি সেকশনত ইয়াত নুখুধে কিন্তু সুধিব পাৰে আপোনালোকে নোট কৰক আৰু সেকেন্ড পইণ্টটো ইয়াত নোট কৰক যে এজল্ট কেতিয়া হয় সো ইয়াত দুটা ৰিজন আছে এটা হৈছে গেছিয়াৰ হলে এজল্ট হয় আৰু সেকেন্ডটো হৈছে প্ৰিপাৰেচন থাকিলে এজল্ট হ'ব সো পইণ্টটো লিখক এজল্ট can be caused by both gesier and preparation এতিয়া এজল্ট can be caused by সেন্টেন্সটো মই কলো কিন্তু এজল্ট cannot be caused by যদি আহে তেতিয়ালে হৈছে mere words শব্দৰে mere words ৰে এজল্ট নহয় সো পইণ্টটো লিখক এজল্ট cannot be caused by mere words ইয়াৰ পিছৰ ইম্পৰ্টেন্ট সেকশনটো হৈছে 354 সেকশন 354 টো আপোনালোকক কোৱেশ্চন সুধিব পাৰে য'ত কৈছে যে এজল্ট in order to outrage the modesty of a woman সো এটো আপোনালোকক সুধিব এনেকৈ কোৱেশ্চনটো এনেকৈ হ'ব পাৰে যে assault in order to outrage the modesty of a woman is dealt under section আহিব পাৰে সো তেনেকুৱা আনসাৰটো হ'ব 354 এতিয়া ইয়াৰ পিছৰ ইম্পৰ্টেন্ট সেকশন হৈছে সেকশন 356 তো ইয়াত কোৱা হৈছে assault or criminal force in attempting to theft of a property সুধিব পাৰে এনেকৈ যে এই কথাখিনি কোনটো সেকশনত পানিশেবল হৈ আছে হে কথাটো সুধিব পাৰে সো এই পইণ্টটো আপোনালোকে নোট কৰি ৰাখক নেক্সট আমাৰ টপিক হৈছে কিডন্যাপিং এতিয়া কিডন্যাপিংৰ সেকশনটো সাগে নুখুধিব কাৰণ হেতু সবে জানে যেটো বস্তু সবে জানে হে বস্তুটো কেতিয়াও নুখুধে গতিকে কিডন্যাপিংক আপোনালোকক কিছুমান পইণ্ট মই কওঁ সেইখিনি আপোনালোকে নোট কৰক যে বাকিটো কিডন্যাপিং আপোনালোকে কিতাবৰ পৰা পঢ়িবই সেকশনছখিনি আপোনালোকে পঢ়ি ল'ব কিডন্যাপিংৰ যিকিটা আছে এবডাকশনৰো আছে সেইখিনিও পঢ়ি ল'ব কিন্তু পইণ্টছ কিছুমান আপোনালোকে নোট কৰক যেটো কিতাবত থাকাৰ পিছতো কেতিয়াবা কি হয় আমাৰ চকু ফুৰোৱা নাযায় ৰিভিজনৰ টাইমত বা একদম পৰীক্ষাৰ আগদিনাখন গতিকে আপোনালোকে কিছুমান পইণ্ট মই কম আপোনালোকে ষ্টাৰ মাৰ্ক দিবা নোট কৰি লওক প্ৰথম পইণ্টটো হৈছে যে সেকশন 361 ৰ মতে মানে কিডন্যাপিং ফ্ৰম লফুল গাৰ্জেনশ্বিপৰ মতে কি হ'ব লাগিব তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব তো প্ৰথম কাৰণটো তাত হৈছে যে হেতু এটা পাৰসন অফ আনসাউন্ড মাইন্ডৰ লগত হ'ব লাগিব সেকেন্ড কাৰণটো হৈছে এজন মানুহ যিজন যদি ফিমেল হয় তেতিয়া হলে 18 ইয়াৰ্ছৰ তলত আৰু যদি মেল হয় তেতিয়া হলে 16 ইয়াৰ্ছৰ তলত এই তিনটা ক্ৰাইটেৰিয়া থাকিলেহে সেকশন 361 ত কভাৰ হয় গতিকে কোৱেশ্চনটো এনেকৈ আহিব প্লিজ নোট ইট কিডন্যাপিং from lawful guardianship under section 361 can be বুলি কৈ অপশন দিব তাতে আপোনালোকে এই তিনটা অপশন লিখি ৰাখক ফাৰ্স্ট অপশন of a person of unsound mind second a person under 18 years of age if female and third a person under 16 years of age if male এই তিনিটা অপশনে কারেক্ট এতিয়া নেক্সট ইম্পৰ্টেন্ট পইণ্টটো হৈছে যে কিডন্যাপিংৰ ক্ষেত্ৰত কনসেন্ট অফ মাইনৰ কিন্তু wholly immaterial হয় ইয়াত নোট কৰক যে ইন কিডন্যাপিং দ্য কনসেন্ট অফ মাইনৰ ইজ wholly immaterial এই wholly immaterial টো মনত ৰাখিব এটো কিন্তু পাৰ্টলি immaterial নহয় বা মেটেৰিয়েলও নহয় এতিয়া এই মই যে কলো সেকশন 361 কিডন্যাপিং ফ্ৰম লফুল গাৰ্জেনশ্বিপ সো সেই সেকশনটো যদি ভালকৈ পঢ়ে তাত এটা শব্দ আছে টেক্স মানে তাত লিখি থোৱা আছে যে whoever takes or entices a minor এই টেক্স শব্দটোৰ একচুয়াল মিনিংটো কি বুজায় হেতু সুধিলে
সো যদি খুধে তেনেকুৱা তো এটো বুজি থক যে সেই টেক্স শব্দটোৰ মিনিং হৈছে টেকিং বাই ফোর্স বা টেকিং বাই ফ্রড বা ফিজিক্যাল টেকিং এই তিনিওটা টেকিংকে ইয়াত টেক্স বা এন্টাইসিস বুলি বুজাইছে গতিকে এআই আছিল আজিৰ ভিডিওটোত কাইলে কভাৰ কৰিম ইয়াৰ নেক্সট খিনি তাৰ মানে থেফট ৰবাৰী ডেকয়টি এক্সটৰশন এইখিনি আমি কভাৰ কৰিম গতিকে ভিডিও চাই থাকিব আৰু নিজৰ প্ৰিপাৰেচন খুব ধুনিয়াকে ধীৰে স্থিৰে আৰু বহুত টাইম দি পেলাই কৰক আৰু এটা কথা মই কওঁ প্ৰিপাৰেচনৰ এই যিখিনি সময় ইয়াত কিন্তু ৰিভিজন বহুত ইম্পৰ্টেন্ট আপুনি যদি নতুনকৈও বস্তুখিনি পঢ়িছে তথাপিতো সেইখিনিকে বাৰে প্ৰতি ৰিভাইজ কৰক আৰু যদি আগৰখিনিকে পঢ়ি আছে তেতিয়াহলে সেইখিনিও আপোনালোকে বাৰে প্ৰতি ৰিভাইজ কৰক আৰু যেতিয়াই সময় পায় মোৰ এইকেইটা ভিডিও চাবলৈ একদম নাপাহৰিব শুনি থাকিলেও আনকি বস্তুখিনি ৰিকল হৈ থাকে গতিকে হেতু আপোনালোকে কৰিব পাৰে সো থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিওস নমস্কাৰ